নমস্কাৰ, মই আজি আকৌ আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ আৰু এইখিনি কিন্তু ভাদ মাহৰ প্ৰসাদৰ চাটনি বনাম আজি। আহকচোন সুন্দৰ ৰেচিপি এটা। ইয়াতে নাৰিকলো আছে, গোটা মগু আছে, বুটো আছে আৰু ইয়াতে মই লৈছোঁ নহৰু লৈছোঁ আৰু আদা লৈছোঁ, জলকীয়া আৰু ধনিয়া পাত আৰু গোটা মগু এনেকৈ কিমান দিন গোটেই মাহটোৱে ভাদ মাহটো নাম হয় আৰু প্ৰসাদ দিয়ে নহয় জানো নামঘৰত, গতিকে কিমান চোবাই খাই থাকিব আৰু সেইকাৰণে মই ভাবিছোঁ আজি গোটেই মাহটোতো আমি নিৰামিষেই খোৱা যায়, গতিকে মই বোলো আজি চাটনি এখন বনাই পেলাই খাওঁ আৰু আহক ভাদ মাহৰ প্ৰসাদৰ চাটনি এখন বনাই খাওঁ ধুনীয়াকৈ। আৰু এইটো ল'লোঁ মই মিক্সি জাৰটো আৰু মিক্সি জাৰত দিলোঁ মই ধনিয়া পাতকেইটা আৰু ইয়াতে দিছোঁ বুট মগুকেইটা দি দিছোঁ আৰু মিক্সি পাতিত এইখিনি দি দিলোঁ। আপোনালোকে ধনিয়া পাতটো থাকিলে দিব, নাথাকিলেও ধনিয়া পাতটো নিদিলেও ভাল লাগিব আৰু যদি থাকে দি দিব, নাথাকিলে নাই ধনিয়া পাতটো। আৰু ইয়াতে পৰিমাণ জোখৰ নিমখটো দিছোঁ, আপোনালোকে যি পৰিমাণত খায় সেইটো পৰিমাণত নিমখটো লৈ ল'লেই হ'ল। আৰু মই এইখিনি মিক্সি জাৰত এতিয়া ধুনীয়াকৈ এটা চাটনিখিনি ধুনীয়াকৈ পিচি ল'ম আৰু এয়া মিক্সি বাতিত মই ধুনীয়াকৈ এইখিনি পিচি ল'লোঁ চাটনিখিনি আৰু এয়া চাটনি বনাই হৈ গ'ল। আৰু আপোনালোকে এইদৰে বনাই খাবচোন, চাটনিখন বহুতেই সোৱাদ লাগে আৰু আপোনালোকে এইটো চাটনি অলপ গোটা টাইপত ৰাখিব, ইমান গুড়ি কৰিলে ভাল নালাগিব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব। আজিলৈ ইমানতে সামৰিলোঁ, পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।